মোৰ নাম মধুস্মিতা বড়ো। মই প্ৰথমে হলিহাট স্কুলৰ পৰা পাছ কৰিছোঁ। ক্লাছ 6লৈকে তাতে পঢ়িছিলোঁ। তাৰপিছত মই ক্লাছ 6ত কেভি কেন্দ্ৰীয় বিদ্যালয়ত আহিলোঁ। তাৰপিছত মই ক্লাছ 10 তাৰ পৰা পাছ কৰিছোঁ। বাকী এইচ এছ মই চাই বিকাশ জুনিয়ৰ কলেজৰ পৰা পাছ কৰিছোঁ। তাৰপিছত মই 2022ত তেজপুৰ মেডিকেল কলেজত MBBS কৰিব স্থান পাইছিলোঁ। তাৰপিছত এতিয়া যোৱাকালি ফাইনেল MBBSৰ ৰিজাল্ট দিছে, য'ত মই 256 ৰেংকত উত্তীৰ্ণ হৈছিলোঁ। সপোন আছিল আগৰ পৰা। হয়, সৰুৰ পৰা কি দেখিছিলো? মোৰ সৰুৰ পৰাই MBBS কৰাটো এটা সপোন আছিলে। সেইকাৰণে কালি ৰিজাল্ট দিছে, 256 ৰেংকত পাছ কৰিছে, সেইকাৰণে ভাল লাগিছে। কাক ধন্যবাদ জনাবা এই কৃতিত্বত? মোৰ আগৰ পৰাই মা দেউতা, তাৰপিছত যোনবোৰ মাষ্টৰণী মেম ছাৰহঁতে মোক পঢ়াইছিলে, চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।